Good morning. বহা। Thank you, sir. বেঙাটো আহিলে বুজিছ চাৰে 8 দিব পিটন দিব ঐ আমাৰ চাহটো যে অলপ কণা আছে হ'বলা আজি মই তহঁতক বেলেগ একো নপঢ়াওঁ কি কথা আজি তহঁতে ভৱিষ্যতলৈ কি হবি তাকে আজি মই তহঁতক সুধিম বুলি ভাবিছোঁ আচ্ছা প্ৰথমে তই কচোন তই ভৱিষ্যতলৈ কিনো হবি ছাৰ মই ভৱিষ্যতলৈ চিবিআই হ'ম বুলি ভাবিছোঁ চিবিআই মানে কি ছাৰ চিবিআই মানে নাজানে আপুনি কৈ দিয়কচোন তইহে চিবিআই হবি মই আকৌ আৰু তই কচোন তই কি হবি ভৱিষ্যতলৈ ছাৰ মই যে ভৱিষ্যতে যে ফৌজি হ'ম মই সদায় ট্ৰেইনিং দি আছোঁ ক'ত ট্ৰেইনিং দি আছো ছাৰ আমাৰ ঘৰ যে 2GB ৰেমৰ মোবাইলটোত পাবজি এইটো কথা হেনো বুঢ়াবও ভাল হ'ব যেন পাইছোঁ তই মোবাইলত খেলিলে 4G হবি নে 2G হবি ইছ খালি আৰু তই কচোন তই বাৰু কি হবি ভৱিষ্যতলৈ ছাৰ মই বডি বিল্ডিং কৰিম আৰু ৰকৰ নিচিনা হ'ম সঁচাকৈ হবিনে চাওঁ মই তোৰ চেহেৰাটো চাব লাগিব চোলাটো খোলচোন পাৰিবি 100% পাৰিবি তোৰ চেহেৰাই কৈ দিওঁ বঢ়িয়া চেহেৰা দেখোন তই এইটো বডি বনাবলৈ কম কষ্ট কৰিব নালাগিব পিছত তই খাওঁ কি কচোন ছাৰ মই শিখৰ বিমল ৰজনীগন্ধা আদি চব খাওঁ সেয়া খাই মই সদায় জিমত যাওঁ সেইটো কাৰণে মোৰ বডি চোৱা এই মহাশয় তই উঠচোন তই কি হবি বাৰু আগলৈ ছাৰ মই মাষ্টনী হ'ম মাষ্টনী হয় ছাৰ মাষ্টনীয়ে হ'ম মই কেনেকুৱা কথা সেইটো তই মাষ্টৰ হবি নে মাষ্টনী হবি ছাৰ নহয় মই সঁচাই মাষ্টনীয়ে হ'ম তই দেখোন মতা দেখোন মই নামানো মাষ্টনীয়ে হ'ম মই ইয়াৰ লগত নোৱাৰিছোঁ বেলেগ বস্তু দেখোন পাৰিবি তই মাষ্টনী হ'ব পাৰিবি চিবিএছ হয় ছাৰ তই এতিয়া কথা এটা কাম এটা কৰিব লাগিব কি কাম ছাৰ এই যে বান্দৰী কাষত যে হাগি থৈছে কোনে হাগিছে ক'ব লাগিব তই চিবিএছ হবি না ছাৰ ইয়াৰ বাপেকে হাগিছিলে আৰে ভাই তোৰ হাগা বাপে হাগা কদি হ'ব মই নিশ্চয়কৈ দেখিছোঁ আজি ৰাতিপুৱা দৌৰিব আহোঁতে এইটো দেখিছে আৰু তাকে কথা লাগিল মোৰ কি লাজ নেপাওঁ হা তাকে কথা লাগে নেকি এইবোৰ কথা বাদ দে তই ক গুখিনি যে পখিলা পৰি আছে কিয় পখিলা পৰিছে ছাৰ পখিলা ফুলে ফুলে লিপছে তাৰ বাপেকে ফুল খাইছে তই বেছি জানে কেতিয়া ফুল খাইছিলে যোৱাকালি মোৰ এটা কোৱাটা আনি দিছিলোঁ তহঁতে কি ফুল কোৱাটা কৈ আছ মই কিন্তু বুজি পোৱা নাই দেই পখিলা কিবা ফুলে পৰে বুলি ফুলে খায় বুলি ভাবিছ নেকি তহঁতেকেইটা ফুলৰ মৌহে খায় বেঙাকেইটা গম পালোঁ ছাৰ আমাৰ ঘৰত পকা কঁঠাল এটা গছৰ পৰাই গ'ল তাৰ বাপেকে আনি পেলাই খালে কঁঠালৰ গোন্ধ পায় আৰু মিঠা পায় তাৰ বাপেকে হাগা গুখিনিত পখিলা পৰিছিলে তই আমাৰ বাবাক চু বুলি কৈছ তোক আজি মই ছাৰ আপোনাৰ চেণ্ডেল খুলি আছেচোন চেণ্ডেল খুলিছে পেণ্টটো খোলা নাই নহয় তহঁতৰ লগত মই নোৱাৰিছোঁ পলাওঁ মই নোৱাৰিছোঁ তহঁতৰ লগত মই থেংক ইউ ছাৰ